আজি আহিছোঁ গোবৰ্ধন শনি মন্দিৰত। টামান বান্দৰ আজি। কেনে নচৰ শনিবাৰে জন্ম আমি শনি মন্দিৰ যাবলৈ লৈছোঁ গোবৰ্ধনত। এয়া গোবৰ্ধনগিৰি, ইয়াত গণেশ মন্দিৰ মানে এইটো শিলৰে মূৰ্তি হয়। গোবৰ্ধনগিৰি আহি পালোঁ আমি গোবৰ্ধন। চাওকচোন যেনেকুৱা হৈছে মানে ৰাস্তাবোৰ ভাল কৰি আছে। আহি পালোঁ আৰু আমি গোবৰ্ধন শনি মন্দিৰ। এয়া এইখিনি খোজকাঢ়ি গৈ আছোঁ মানে অলপ ৰাস্তাটো দিগদাৰ হয়। আহি পালোঁ শনি মন্দিৰ। ৰাস্তাবিলাক চাওকচোন। আহিয়ে আমি দোকানত ধূপ চাকি তেল কিনিলোঁ ইয়াতে তিনিওটাই। তাৰপাছত মন্দিৰ যাব ওলালোঁ, মানে ওপৰত আছে। মন্দিৰটো চাওকচোন। ধূপ চাকি লৈ ওলালোঁ মন্দিৰত সোমাবলৈ। আহিয়ে মন্দিৰৰ ওপৰত আহিয়ে আমি দেখা পালোঁ বান্দৰবোৰ। আজি ইমান বান্দৰ ওলাইছে, দেখাই নাছিলোঁ। কেনে নচৰ শনিবাৰে জন্ম শনি লাগি আছে শনি লগা খাই দুটা শনিবাৰ হ'ল আৰু এটা আহিব। চাওকচোন মন্দিৰৰ পৰিৱেশ ওপৰৰ পৰা কেনেকুৱা দেখি। এয়া বান্দৰ। মই মন্দিৰৰ পৰাই ওলাই আৰু বান্দৰকেইটাৰ কাৰণে মিঠাই লৈ আহিলোঁ। এয়া বান্দৰবোৰক দিছোঁ চাওকচোন। মানে মোৰ বন্ধুজনক কেমেৰাটো ধৰিব দিছিলোঁ, বেলেগকৈ ধৰিলে অলপ সেইকাৰণে এইটো সৰু হৈ থাকিলে আৰু ইয়াত মুখত ভৰাই লৈ গৈছে মানে অলপমান হৈ থাকিলে। চাওকচোন বান্দৰবোৰ কেনেকৈ আহিছে, একদম মিঠাই দিয়া লগে লগে আজি একদম চুই চাব পাৰিছোঁ আৰু নিজ হাতৰ পৰাই মিঠাইবোৰ লৈ যায়। ভাল লাগে সিহঁতক কেনেকৈ দিয়ে। ইমান বান্দৰ হৈছে আজি মন্দিৰত। এই গছবোৰো বান্দৰে হৈছে। করে দিলি monkey দেখা নাই চব নাই নেকি ভৰাই লৈছো মুখত। দুটা শনিবাৰ আহিলোঁ আজি ছেকেণ্ড দিনা। আজি ইমান বান্দৰ ওলাইছে, সেইদিনা শনিবাৰ নাছিলে ফাৰ্ষ্টৰ দিনা। আৰু নেক্সট ছেটাৰডে যাম, সেইদিনাখনে নাপাওঁ বান্দৰবোৰ। এই মই পেকেটটো সিহঁতক দি দিলোঁ, মানে শেষ হৈ গ'ল। মই শিঙাগাড়ী ওলালোঁ। মোৰ লগৰ দুজনে ইয়াতে আছে, মানে মই আগত শিঙাগাড়ী আহিলোঁ। ৰখি আছোঁ চাওক মানে ওপৰৰ পৰা বান্দৰে আজি। তাৰপাছত বাইদেউ এজনীয়ে মোক প্ৰসাদ খুৱাব দিলে। প্ৰসাদ মোৰ বন্ধুকেইজনে আৰু আমি তিনিওটাই ঘৰলৈ আহিলোঁ। তাৰপাছত আহি অলপ ডিপুত তেল ভৰাই লৈ আৰু এনেকৈ ছয়গাঁও হৈ আহিলোঁ। আৰু দাদা এজনে লগ পালে, তেওঁক বোলে ভিডিঅ' কৰিব লাগে, সেইকাৰণে তেওঁকো ভিডিঅ'ত ৰাখি থৈ দিলোঁ। আমাৰ ফাদৰে হয় গাখীৰ বেপাৰী। অ'কে
মিল্ক চেলিং মেন আজিলৈ বাই বাই ইমানতে